কি হৈছে ঘটনাটো? হয়, আজি এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। আজি দাৱাগুৰি ক্লাবৰ সন্মুখত যিটো ঘটনা সংঘটিত হৈছে, সেই ঘটনাত মানে আঘাতপ্ৰাপ্ত হৈছে মানে আলী আসগৰ নামৰ এজন ব্যক্তি। বয়স অনুমান 32 বছৰমান হ'ব আৰু তেখেতক মানে কোনোবা দুৰ্বৃত্তিয়ে মানে তেখেতক হানি কুচি হত্যা কৰিছে আৰু এইটো হত্যা কৰাৰ অন্তৰালত নিশ্চয় কিবা এটা ঘটনা আছে। তো সেই ঘটনাটো আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ইতিমধ্যে আমি RNB চিভিল হস্পিটেলত আহি উপস্থিত হৈছোঁ। ইয়াতে উপস্থিত হৈ চাইছোঁ যে তেখেতৰ যিটো অৱস্থা সংকটজনক অৱস্থা, তেখেতৰ সংকটজনক অৱস্থা আমি ইয়াতে বুজ লোৱাৰ লগে লগে খন্তেক পাছতে তেখেতে মৃত্যুবৰণ কৰিছে। ইয়াতে তেখেতে পেশাত এজন ক্ষুদ্ৰ এজন ব্যৱসায়ী, তেখেতে মানে ফলৰ দোকান কৰি খায়। আজি তেখেতৰ নিচিনা এজন নিৰহ মানুহক এনেকে হানি কুচি হত্যা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমি এইটো AVMCৰ ফালৰ পৰা আমি নিন্দা কৰিছোঁ আৰু আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ এনেকুৱা দুষ্কৃতিক তেওঁলোকে কৰায়ত্ব কৰিব লাগে। পুলিচ প্ৰশাসনে অতি ক্ষিপ্ৰতাৰে এইটো তদন্ত কৰিব লাগে আৰু তেওঁলোকক কৰায়ত্ব কৰিব লাগে। কৰায়ত্ব কৰি তেওঁলোকক মানে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে, তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। এনেকুৱা দিনৰ নিশাৰ ভিতৰতে এনেকুৱা এজন ক্ষুদ্ৰ এজন ব্যৱসায়ী কৰা এজন সাধাৰণ মানুহক এনেকে হানি কুচি হত্যা কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। আমাৰ সমাজত এইটো এটা কলংক আৰু আমি ক'ব বিচাৰিছোঁ এনেকুৱা ঘটনা এটা ইতিহাসত কলা অধ্যায় বুলি মই ক'ব বিচাৰিছোঁ। আৰু এই ঘটনাৰ লগত যিসকল মানুহ জড়িত আছে, আমি পুনৰবাৰ কৈছোঁ এইটো ঘটনাৰ লগত যিসকল মানুহ জড়িত হৈ আছে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি বিহিব লাগে আৰু আজিৰ ৰাতিৰ ভিতৰত সেই দোষীবিলাকক কৰায়ত্ব কৰিব লাগে। আমি প্ৰশাসনক এইটো আমি দাবী জনাইছোঁ আৰু দাবী উত্থাপন কৰিছোঁ। আৰু ইতিমধ্যে এইখন RNB চিভিল হস্পিটেলৰ চৌহদত আমি এতিয়া থিয় হৈ আছোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ বুদ্ধিজীৱী আহিছে, সমাজকৰ্মীসকল আহিছে। আমাৰ লোকেল MCLA সজল কুমাৰ সিং তেখেতে আহি পৰিস্থিতিৰ বুজ লৈছে। ইয়াতে আমচু আহিছে, AVMC আহিছে, বিভিন্ন দল সংগঠন ইয়াতে আহি উপস্থিত হৈছে আৰু ইতিমধ্যে প্ৰশাসনে তেওঁৰ পৰা এটা সংসূত্ৰ নিশ্চয় পাইছে আৰু তেওঁৰ ষ্টেটমেণ্ট ল'ব পাৰিছে। আৰু সেই সূত্ৰে আমি ক'ব বিচাৰিছোঁ যিসকল মানুহে যিয়ে নহওক, যিয়ে আজি জড়িত হৈ আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। মৰ্মান্তিক আৰু দুখজনক ঘটনা। তাৰমানে বুঢ়ীচাটাম গাঁৱৰ আলী আসগৰ নামৰ ল'ৰা এটাই ফলৰ দোকান শ্ৰীৰামপুৰত তেখেতে ফল বিক্ৰী কৰি ঘৰ উভতাৰ সময়ত ঠিক দাৱাগুৰি ক্লাবৰ সন্মুখত পিছফালৰ পৰা চোকা অস্ত্ৰেৰে আঘাত কৰা হয় ল'ৰাটোক। আঘাত কৰাৰ পিছত বৰ দুৰ্ভাগ্যজনক কথা এইটোৱেই আমি ক'বলৈ বাধ্য হৈছোঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে যে ল'ৰাটোৱে ছুৰী আঘাত পাই তাৰ পিছতো 1 পৰা 1.5 ঘণ্টা সময় তাত পৰিত্যক্ত অৱস্থাত থাকিব লগা হ'ল। সেই সময়ৰ ভিতৰত কিন্তু কোনো পুলিচ প্ৰশাসন ইমান সময়ৰ ভিতৰত তাত গৈ নাপালে। বৰ দুৰ্ভাগ্যজনক কথা। তো আমি ততাতৈয়াকৈ ল'ৰাটোক আমাৰ আমচু ল'ৰাৰ দ্বাৰা আমি হস্পিটেলত পঞ্চোৱাৰ পিছত ইয়াত যি পৰ্যাপ্ত পৰিমাণৰ এটা হস্পিটেলত ট্ৰিটমেণ্ট ব্যৱস্থা থাকিব লাগে সেই তাৰ এক ইঞ্চিও নাই। তাৰমানে ইয়াত ব্লাডৰ ব্যৱস্থাও নাই, ইয়াত অক্সিজেনৰ ব্যৱস্থাও নাই, ভাল ডক্টৰৰ ব্যৱস্থাও নাই। গতিকে ল'ৰাটোক এনেই ইয়াত মানে উধাই মুধাই 1-1.5 ঘণ্টা সময় ৰাখি তাৰপিছত ৰেফাৰ কৰি দিয়া হ'ল বঙাইগাঁও লয়াৰ আছাম হস্পিটেলত। যোৱাৰ সময়তেই ল'ৰাটো কালক্ৰমত ল'ৰাটো ইয়াত নিহত হয়। ল'ৰাটো ইয়াত মানে মৃত্যুৰ লগত যুঁজি অৱশেষত মৃত্যুৰ লগত পৰাস্ত হ'ব লগা হয়। তেখেতে ইয়াত মৃত্যুবৰণ কৰে। তো গতিকে মই এই ক্ষেত্ৰত এই হস্পিটেল কৰ্তৃপক্ষকো অৱগত কৰিব বিচাৰিছোঁ যাতে এই হস্পিটেলখন ইমান ডাঙৰ 100 বেডযুক্ত এটা হস্পিটেলত কোনো ধৰণৰ এটা ছিষ্টেম নাই, কোনো ধৰণৰ ফেচিলিটি নাই, নে ব্লাডৰ ফেচিলিটি আছে, নে অক্সিজেনৰ ফেচিলিটি আছে, নে ডক্টৰৰ ফেচিলিটি আছে, নে ভাল কোঠাৰ ফেচিলিটি আছে, কোনো এটা ফেচিলিটি নাই। আজি ইয়াত আমাৰ শ্ৰীৰামপুৰৰ MCLA ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। তেখেতকো আমি অৱগত কৰাব বিচাৰিছোঁ যে এই কামবিলাক অতি সোনকালে হ'ব লাগে। যদি আজি এই হস্পিটেলত উপযুক্ত পৰিমাণে পৰ্যাপ্ত পৰিমাণে ফেচিলিটিছবিলাক থাকিলেহেঁতেন হয়তো ল'ৰাটো আজি বাচি গ'লহেঁতেন। আজি ফেচিলিটি নথকাৰ কাৰণে ল'ৰাটো ইয়াত ভুগাব লগা হ'ল। তাৰ লগতে যিজন ব্যক্তি আজি ইয়াত মৃত্যুবৰণ কৰিব লগা কৰিলে সেই ব্যক্তিয়ে ঠিক মৃত্যুৰ কিছু মুহূৰ্তৰ আগত নিজে ষ্টেটমেণ্ট দি থৈ গ'ল যে তেখেতক হাছৰাবাৰীৰ কোনো এজন তাহেৰ মণ্ডল নামৰ ল'ৰা এটাই তাহেৰ তালুকদাৰ নামৰ কোনো এজন ব্যক্তিয়ে তেখেতক ছুৰী আঘাত কৰিছে, স্পষ্টকৈ কৈছে। আৰু সেই ভিডিঅ'টো মই ল'ৰাজনে ষ্টেটমেণ্ট
তো আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা মৃত ব্যক্তিৰ পৰিয়াললৈ এক্স গ্ৰেচিয়াৰ যিটো পইচা চৰকাৰে দিয়ে এককালীনভাৱে 10 লাখ টকা দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু যিজন ব্যক্তিয়ে হত্যা কৰিলে তাহেৰ তালুকদাৰ নামৰ ব্যক্তিজনক পুলিচে তাক ধৰিব লাগে আৰু উপযুক্ত পৰিমাণৰ দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। যেনেদৰে অসমৰ বিভিন্ন জেগাত এনকাউণ্টাৰ এটা পদ্ধতি চৰকাৰে কৰি আছে, তেনেকুৱা ধৰণৰ এনকাউণ্টাৰ গোসাইগাঁও পুলিচ প্ৰশাসন তথা শ্ৰীৰামপুৰ পুলিচ প্ৰশাসনে কৰিব লাগে আৰু যাতে এই এনকাউণ্টাৰৰ